Hello everyone, good morning. কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল। মই পিংকে মোৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আৰু আজি ভিডিওটো ভাবিছো মোৰ হোম টুৰ এটা বনাও। আৰু এটো আসলতে আমাৰ নিজৰ ঘৰ নহয় আসলতে। এটো হৈছে আমাৰ মানুহজনৰ কামৰ কাৰণে দিছে অফিচৰ ফালৰ পৰা ঘৰটো থাকি লবলে। তেনেহলে ভাবিছো আজি যেতিয়া আমি থাকো এটো আমাৰে ঘৰৰ নিচিনা হৈছে যেনেকৈ আমি সজাইছো কি কৰিছো তাকে বোলো আপোনালোকৰ লগত অকমান শেয়াৰ কৰো। যদি ভাল লাগে তেনেহলে ভিডিওটো প্লিজ লাইক শেয়াৰ এণ্ড কমেন্ট কৰিব আৰু যদি মোৰ ভিডিওবোৰ ভাল লাগে তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰিব। আৰু এইপিনে চাওক আমাৰ কুহি উঠিলে, শুই আছিলে এতিয়া উঠি আহিছে হয়নি। হাই কৈ দিয়া আকৌ হাই। কি খাই আছে তুমি? চকলেট খাই আছা? দাঁতকেইটা বেয়া হ'ব হয়নি? হয়। তেনেহ'লে আজিৰ ভিডিওটো এতিয়া আৰম্ভ কৰোঁ। যদি ভাল লাগে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু তলত কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে। তেনেহ'লে ব'লক ভিডিওটো আৰম্ভ কৰোঁ। আৰু এতিয়া ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। এয়া হৈছে আমাৰ পদূলি বাটটো আৰু এইপিনে সোমাই গৈ এতিয়া এইফালে মই এইবোৰ সৰু সুৰা ফুল যি পাৰিছোঁ টাবত ৰুই গৈছোঁ। চব ফুল আচলতে নোৱাৰোঁ নহয় বচাব, যিবোৰ হৈছে আছে। আৰু এজোপা ৰেইন লিলি বুলি কয় এজোপা। আৰু এইপিনে অপৰাজিতা ফুল আমাৰ ঘৰত আছে। এইপিনে টাববোৰত যিমান পাৰিছোঁ আৰু এইপিনে টায়াৰ এটা মই ইভাগে হেৰি কৰি বনাইছিলোঁ, এতিয়া অকণমান এইটো ঠিক ঠাক কৰিবলগীয়া আছে। আৰু এইপিনে সোমাই ইয়াত আছে এজোপা অপৰাজিতা। আমাৰ ফুল ঢেৰ ফুলি থাকে। এইফালে আছে, এইপিনে ধৰিব পাৰিছে নাই জানো, এইফালে ঢেৰ ফুলি আছে অপৰাজিতা ফুল। প্ৰথম সোমাই গ'লে আমাৰ বাৰাণ্ডাখনৰ প্ৰথমতে পাব এইখন আচলতে ছোৱালীকেইজনী ওলাই যাব নোৱাৰিবলৈ দি থৈছিলোঁ। তেওঁ বুলি এতিয়া নিজে খুলি যাব পৰা হৈছে আৰু হয়নি? আঁতৰি দিয়া। আৰু প্ৰথম সোমাই পাব এইপিনে এজোপা অপৰাজিতা। ইয়াত এইবোৰ সৰু সৰু টাব মই এইবোৰ আচলতে চব নিজেই ৰোৱা, য'ৰ পৰা আনি মেলি এইবোৰ ৰুই এনেকৈ অকণমান হেৰি কৰিছোঁ। এইকেইজোপা অকণমান বেছি ভাল লগা হৈছে। আৰু এতিয়া প্ৰথম ৰুওঁতে অকণমান দিগদাৰ হয়, তাৰপিছত নিজেই ভাল হয়। আৰু তাৰপৰা তেনেহ'লে ব'লক এতিয়া ভিতৰলৈ সোমাই যাওঁ। আৰু আজি বতৰটো অকণমান বেয়াৰ কাৰণে অকণমান আন্ধাৰ মুন্ধাৰ হৈছে আৰু তেওঁ বুলি লাইট জ্বলাই দেখাওঁ। প্ৰথম সোমাই ইয়াত আছে এখন কৃষ্ণ ফটো সৈতে আছে। তাৰপৰা এইফালে প্ৰথম সোমায়ে দেখিব ইয়াত এখন বিচনা, ইয়াত আলহী আহিলে শুব পৰাকৈ ইয়াত লেপটপটো থৈ দিয়া আছে আমাৰ। এযোৰ চোফাৰ আৰু লগতে এইপিনে চকী দুখন থোৱা হৈছে। কাৰণ কোনোবা মানুহ অলপ বেছি হ'লে অকণমান দিগদাৰ হৈ যায় বহিবলৈ। আৰু আমাৰ এইপিনে টিকলি ঘূৰি ফুৰিছে। আৰু আমাৰ সৰুকেইজনী ফটো এইবোৰ এইভাগে চাৰ্টিফিকেটবোৰ আমাৰ পাহি কেৰাটে কম্পিটিশ্যন হোৱা সেইবোৰ মই অকণমান এনেকৈ বান্ধি থৈ দিয়া হৈছে এইকেইখন ইয়াত। আৰু এইপিনে সোমাই গ'লে এয়া আমাৰ শুনুহঁতৰ জোলনাখন আছিলে সৰুতে, এতিয়া সিহঁতৰ পুতলাকেইযোৰা ইয়াত জোলনা খেলি থাকে হয় নাই ডাঙৰ? ইয়াত ইয়াত জাপি থৈ দিছা। ইয়াত এতিয়া ধুনীয়াকৈ থৈছে। এইপিনে বেচিনটো আছে। আৰু ইমান বিশেষ একো দেখুৱাবলগীয়া নাই। এতিয়া এই ৰুমটো ৰাতিতে আছে, প্ৰথমতে এটা ৰুম। এয়া প্ৰথমে ৰুমটোত সোমাই আছে। ইয়াত এইটো টিভিটো, টিভিৰ লগত ওচৰতে এখন বিচনাখন। আৰু ইয়াত এইবোৰ বস্তু আলহী আহিছিলে সেইবাবে ইয়াতে ধুই শুকুৱাই মেলি থোৱা হৈছে, এতিয়া ভৰাব লাগিব। আৰু তাৰ লগতে আছে এডাল আলনাডাল। ইয়াত পাহিয়ে ক'ৰবাৰ পৰা আহিয়ে চিধা খুলি ইয়াতে চব মেলেহি, সেইকাৰণে টাইডাল ব্যৱহাৰ কৰে বেছিকৈ। তাৰ ওচৰতে আছে এইটো আমাৰ আগৰ পুৰণা টিভিটো। ইভাগে ঠিকেই হৈ আছে, খালি চাউণ্ডটো কিবা প্ৰব্লেম আছে। এইটো বহুত দিন ইভাগেই আছে। আৰু ইয়াত মানি প্লেণ্ট এজোপা ইভাগে থৈ দিয়া আছে। আৰু এইবোৰ মই ক'বলৈ গ'লে এইবোৰ বস্তু আনি চব ইয়াতে গোটাই থোৱা হয়। আৰু কিতাপ মই পঢ়া বিচনা কিবা কিবি ভৰাই থৈছে।
আৰু পাহি বিয়াত উঠা যি বস্তু প্ৰেজেণ্ট আৰু নতুন কাপ প্লেট কিবা আনিলে এইভাগে ভৰাই থৈ দিওঁ, এইভাগে আছে ইয়াত। আৰু তাৰপৰা এইপিনে এইটো বাথৰুম, লেট্ৰিন বাথৰুম আছে এইফালে। এইবোৰ পাহিয়ে এইবোৰ যি লগাই এইবোৰ সজাই থৈছে। তাৰ ছাইডতে আছে এইখন এখন চকী ইয়াত থৈ দিয়া থাকে। ইয়াত এইটো কাপোৰৰ বেগ, ইয়াত মানে সৰু সুৰা যি কাপোৰবোৰ বেছিকৈ আলনাত থ'লে গোটেই দম হৈ যায় ন, সেইকাৰণে এই বেগটোত ভৰাই থৈ দিয়া আছে। পাহি স্কুলৰ পুৰণা বেগ এটাও আছে, তাৰ ওপৰত ইয়াত পাহিৰ এইটো কিট হয়, এইটো কেৰাটে কিটবোৰ আছে যিবোৰ তাই পিন্ধিবলগীয়া হয়, এইবোৰ চব ইয়াত সোমোৱাই থোৱা আছে। আৰু তাৰ ছাইডতে আছে এখন পাহি পঢ়া টেবুল মানে একদম জাবৰ আৰু, ইয়াত নাথাকিবলগীয়া বস্তু নাই। একদম ষ্টেণ্ডডালো ইয়াতে আছে, চব পাব ইয়াত। তাৰমানে এখন পঢ়া টেবুলখন মোৰ চচমাযোৰ ইয়াতে সোমাই আছে। আৰু এইভাগে মই ইয়াতে ছোৱালীজনীৰ জোতা সোমাইছে, আৰু মই যিবোৰ ফুলি বনা তাৰ বস্তুবোৰ ইয়াৰ তলতে এইভাগে ভৰাই থৈছোঁ। এইবোৰ চাই থাকিব লাগে মানে, নহ'লে ছোৱালীকেইজনীয়ে গোটেই উলিয়াই ইয়াৰ পৰা ফান কৰিব। আৰু এইপিনে এতিয়া এইকেইখন নতুনকৈ আনিছিলোঁ সেইদিনা নামগুৰিলৈ যাওঁতে, ছোৱালীকেইজনী এনে চাব বুলি মাজে মাজে কেতিয়াবা চায় আৰু, চব সময়তে এইবোৰ। প্ৰথম এইটো ৰুমৰ পৰা আহিয়ে এতিয়া এইফালে আছে আমাৰ শোৱা ৰুমটো। প্ৰথম সোমাই ইয়াত আছে এইটো বাকচ, এইপিনে জোতা থোৱা ৰেকডাল, তাৰ ওপৰতে বাকচটো আছে, তাৰ ওপৰত এইপিনে এইটো সৰু সিহঁতৰ ছোৱালীকেইজনী কাপোৰ চাপোৰ সৰু সোমাই আছে। এইটো এটা হোম থিয়েটাৰ, আকৌ ইয়াতো ছোৱালীকেইজনী এই কাপোৰ থোৱা সৰুতে অনা এইটো। আৰু এইফালে আছে লালনা, তাৰপিছত এইফালে আছে এয়া বিচনা আমাৰ। এইপিনে বিচনাখন আহিয়ে এইপিনে আছে ড্ৰেছিং টেবুলখন আছে, এইটো লেট্ৰিন বাথৰুম, আৰু এখন ড্ৰেছিং আইনা। ড্ৰেছিং আইনাৰ ছাইডতে আছে এখন ফেন থৈ দিয়া হৈছে ইয়াত। আৰু এইফালে আমাৰ এইটো হৈছে ছোৱালীকেইজনী গডৰেজ, আৰু সেইফালে সেইটো আমাৰ বাপেকৰ মোৰে তাত কাপোৰ থাকে, আৰু সিহঁতৰ ছোৱালী 3জনী ইহঁতলৈ এইটো ডাঙৰকৈ হেৰি কৰি থোৱা আছে। আৰু এইফালে আৰু চাবলগীয়া নাই, এইফালে হৈছে এইবোৰ বেগ চেগ ছাতি ওলমাই থোৱা আছে। আৰু এইপিনে সম্পূৰ্ণ হ'ল এইটোৱে হৈছে আমাৰ ৰুমটো, বৰ বেছি ডাঙৰো নহয়। ইয়াত ফটো দুখন ইয়াত আঁৰি থোৱা আছে, সিমানেই আৰু। বৰ বেছি ডাঙৰো নহয় আমাৰ ৰুমটো, ইমানেই আৰু। এইটো ৰুমৰ পৰা ওলাই গৈ এতিয়া এইপিনে আছে আমাৰ পাকঘৰটো। এয়াই হৈছে আমাৰ পাকঘৰটো, বৰ বেছি ডাঙৰ নহয়। এইপিনে বেচিনটো আছে, এইপিনে কাঁহী বাতি ধুই পিনি ইয়াতে আমি শুকুৱাওঁ ষ্টেণ্ডডাল এডাল। তাৰপিছত শুকোৱাৰ পিছত এইডাল থৈ দিওঁ। এই বেচিনটোৰ ওপৰতে আছে আচলতে থোৱা ষ্টেণ্ডডাল, নহ'লে থ'বলৈও জেগা নাই নহয়, সেইকাৰণে এইডাল ইয়াত থৈছোঁ। ইয়াৰ পৰা শুকালে আকৌ তাত থৈ দিওঁ। এইপিনে মিক্সি জাৰকেইটা, এইপিনে ফ্লাস্কটো, আৰু এইপিনে সৰু সুৰা যি টি বস্তু আনিলে ইয়াতে ভৰাই থওঁ। তাৰপৰা এইপিনে এইভাগেই থোৱা হৈছে আৰু কুকাৰ, এইপিনে আছে গেছটো, আৰু এইপিনে ইণ্ডাকশ্যনখনো আছে আমাৰ। কেতিয়াবা গেছ চেছ নোহোৱা হ'লেও চলোৱা হয়, ইভাগেও চলোৱা হয়, কুকাৰটো বেছিকৈ পতা হয় ইয়াত। আৰু এইপিনে আছে গেছটো, আৰু এইপিনে এডাল ষ্টেণ্ডডাল আছে, ইয়াত যি টি চেক এইবোৰ বৈয়াম থোৱা হৈছে, চাহপাত টাহপাত, সেয়াই আৰু এইফালে তললৈ আছে এইবোৰ শাক পাচলি থোৱা, আলু পিঁয়াজ থোৱা, আৰু এইপিনে চাউলৰ বাকেট, টিং চিং এইভাগে থোৱা হৈছে। এইফালে পাকঘৰটো ইমানেই আৰু। এতিয়া পাকঘৰৰ পৰা এইপিনে দেখিব, এইডাল এনেকৈ আঁৰি থৈছোঁ, আৰু এইপিনে ছাইডতো এনেকুৱা আছে, দুইফালে ছাইডে আছে দৰ্জাখন। ইয়াত পৰ্দা লগোৱা নাই, সেইকাৰণে এইডালকে লগাই থৈছোঁ আৰু এতিয়া। আৰু এইপিনে পাকঘৰৰ পৰা ওলাই আহিয়ে এতিয়া পাব এইপিনে পিছপিনৰ বাৰান্দাখন,
ইয়াত এইফালে আছে ভাত খোৱা টেবুলখন আমাৰ। আচলতে এইখন আগতে আগপিনৰ ৰুমতে আছিলে, চোফাৰযোৰে এইখনে আছিলে। মই তাত অকণমান আলহী আহিলে খাবলৈ অকণমান অসুবিধা হয় কাৰণে এইখন ইয়ালৈ লৈ আহিলোঁ। এইপিনে ভাত খোৱা টেবুলখন, আৰু এইফালে আছে এয়া ফ্ৰিজটো ইয়াতে আছে। পুতুককৈ সুবিধা হোৱাকৈ লৈছোঁ। আৰু এইপিনে এই পৰ্দা দুখন লগাই থৈছোঁ। এইটো ৰুমৰ নিচিনা হৈছে। ইয়াত এইপিনে ইনভাৰ্টাৰ বেটেৰী, ইনভাৰ্টাৰটো ইয়াতে। এইপিনে চাউলো ইয়াৰ ওপৰত উঠাই থোৱা হৈছে। পাহি চাইকেল, এইপিনে এয়া চাউল তাউল শুকুৱাই এইবোৰ বেগ চেগ চব ড্ৰাম চাম ইয়াত থৈ দিয়া হৈছে। ধৰিব পাৰিছে নাজানো, এইবোৰ ড্ৰাম। আচাৰৰ বৈয়ামবোৰ ইয়াত তুলি থৈছোঁ। ইমানেই আৰু সৰু সুৰাকৈ মুঠতে যেন তেনে এইখিনি মেকআপ কৰি থৈছোঁ, নহ'লে বস্তুবোৰ চব খিচিং মিচিং হৈ যায়। আৰু এইপিনে এতিয়া বাহিৰলৈ ওলাই যাব পৰা গ্ৰিলখন এখন। ওলাই গৈ সৰু গাড়ী থোৱা আমাৰ গেৰেজটো। এইপিনে বাহিৰত এয়া জোলনাখন, এয়া মোৰ গোঁসাই। ইয়াতে বাইকখনো এডোখৰতে থোৱা হয়। এইপিনে ইয়াত খৰি থোৱা চাংখন, আৰু এইফালে আছে মোৰ কেঁচা পাকঘৰ। কেঁচা পাকঘৰ বুলিবলৈ একো নাই, ইয়াত অকল এইপিনে টেবুল এখন আছে, এইবোৰ চৰু ইয়াত থোৱা আছে, আৰু এইপিনে জুইশালখন। ইমানেই আৰু। সেয়া আমাৰ কুকি, গাত নুঠিবি কুকি। গোটেই মাটি ধূলি সোপা খেলি পিনি লেতেৰা হৈ আছে যেন। ভুকি দে, ভোক এটা মাৰি দেখোন, মাৰ ভোক এটা মাৰ। আমাৰ মিজনীও আছে। এইয়া মিপিনে মাতি দে। মই কুকুৰটো ভুকি দিবলৈ কৈছোঁ ন, তাই একদম চিটকৈ মাতিছে, বদমাছজনী। আৰু এইফালে আমাৰ গোহালি ঘৰটো। ইয়াত হাঁহ গঁৰাল, গোহালি, ছাগলী চব আছে ইয়াতে। এইফালে বতৰটো বেয়াই কৰি আছে, এতিয়া কাপোৰবোৰ আনিবই লাগিব। তেনেহ'লে আজিলৈ ইমানেই। যদি আমাৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু তলত কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।